হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আৰু এটা নতুন ছাগলী ফাৰ্মিঙৰ ব্লগ লৈ আহিলোঁ আপোনালোকৰ বাবে। আজি ব্লগটোত থাকিব মোৰ এজনী ছাগলী পোৱালি দিছে, মাইকী ছাগলী এজনী। তো তাতে কেনেকৈ যত্ন কৰিলোঁ আৰু পোৱালি দিয়াৰ সময়ত কি কি কৰিব লাগে আপোনালোকক দেখুৱাই আছোঁ। তো ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব। চেনেলটো নতুনকৈ হৈছে যদি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কি দানা খুৱাওঁ সেইবিলাকত দেখুৱাম পোৱালি দিয়াৰ সময়ত। আৰু এজনে কমেণ্ট কৰিছিলে কি দৰৱ খুৱাওঁ মই ছাগলীক, তো আপোনালোকক জনাই দিম দৰৱটো। তো চাই থাকিব। আৰু এতিয়া মই আহিলোঁ বেৰত ঘাঁহ কাটিব ছাগলীজনীক দিবৰ কাৰণে। এয়া কাটি হৈ গ'ল এইখিনি। তো এইখিনি কাটি হৈ গ'ল, এজনী ছাগলীহেতো হৈ যাব এইখিনি। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তো এইজনী দেখি আছে আপোনালোকে, পোৱালি দিছে। এই প্ৰথম পোৱালিটো দিলে। তো 2 নম্বৰটো আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ যত্ন ল'ব লাগে দি থকা সময়ত। এইজনী দেখিছে, এই 2 নম্বৰ পোৱালিটো দিয়াৰ সময়ত মই কেনেকৈ ধৰি টানি দিব দিছোঁ মাক। চাই লওক আপোনালোকে, এনেকৈ ধৰি পোৱালিটো টানি দিব লাগে, নহ'লে মানে মাকজনীয়ে কষ্ট পাই থাকে, আকৌ পোৱালিটো মৰি যোৱা চান্স থাকে। সেইকাৰণে এনেকৈ কেতিয়াবা আপোনালোকৰ ছাগলী পোৱালি দিলে এনেকৈ ধৰি টানি দিব। অকণমান যেতিয়া ভৰিখন আৰু মুখখন ওলাব তেনেকৈ ধৰি টানি দিব। তেতিয়া এনেকৈ কৰিলে মাকজনীও মানে কষ্ট খাই নাথাকে। তো গম পালে আপোনালোকে কি কৰিব লাগে পোৱালি দিয়াৰ সময়ত। তো আপোনালোকেও যদি দিয়া সময়ত দেখি থাকে তেনেহ'লে এনেকৈ পদ্ধতিটো আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। তো মানে মাকজনীয়ে পোৱালি দিয়ালৈকে ৰৈ থাকিলে মানে মাকজনীয়েও কষ্ট পায়, লগতে পোৱালিটো মৰি যোৱাও সম্ভাৱনা থাকে। আৰু এনেকৈ মই কৰা নিচিনা কৰিলে আপোনালোকৰ পোৱালিটো ভালে থাকিব আৰু মাকজনীয়েও কষ্ট নাপায়। আৰু এই ছাগলীজনী লোকেল ছাগলী হয়। ই 6 মাহত 3টাকৈ পোৱালি দিয়ে আৰু এইবাৰো 3টাই দিছে, আপোনালোকে চাব পাৰে এয়া। আৰু এবছৰত 6টা পোৱালি দিয়ে। তো আপোনালোকে গম পালে মোৰ ছাগলীজনী 3টাকৈ দিয়ে। তো আপোনালোকৰ লোকেল ছাগলী আছে যদি কমেণ্ট কৰি জনাবচোন কেইটা দিয়ে বছৰত। তো মোৰজনী 6টা দিয়ে আৰু বাকীকেইজনী বাৰু 2টাই দিয়ে, 4টা দিয়ে। আৰু ফ্ৰেণ্ডছ, 3টা পোৱালি দিয়া মাকজনীক মানে পোৱালি দিয়াৰ এমাহমান আগৰ পৰাই ভালকৈ দানা পানী যোগান ধৰিব লাগে, নহ'লে মানে পোৱালিটো দিয়াৰ পিছত মানে মাকৰ গাখীৰ যদি কমি যায় তেতিয়া মানে পোৱালিকেইটা মৰি যোৱাৰ সম্ভাৱনা থাকিব। মানে 3টাৰে এটা হ'লেও মৰিব যদি মাকজনীক ভালকৈ যত্ন লোৱা নাযায়। তো সেই কথাটো আপোনালোকে মনত ৰাখিব। আৰু আপোনালোকক এটা অনুৰোধ থাকিল, আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব, লগতে লাইক কৰিব। আপোনালোকৰ এটা লাইক ছাবস্ক্ৰাইবে মোৰ নতুন ভিডিঅ' বনাবৰ কাৰণে প্ৰেৰণা পাওঁ। আৰু এয়া হৈছে মই খোৱা পেলু দৰৱটো। আপোনালোকে নামটো স্ক্ৰীনশ্বট মাৰি ল'ব, ফাৰ্মাচীত গ'লে দি দিব। আৰু এইটো হৈছে লিভাৰৰ দৰৱটো, 1 লিটাৰৰ হয়, হিমালয়াৰ লিভ 52। আৰু আপোনালোকে ইয়াৰ দামটো বেছি নহয়, 320 টকা। আৰু আপোনালোকে যেতিয়া আধা লিটাৰ লাগে আধা লিটাৰো পাব, ফাৰ্মাচীত গৈ কৈ দিলেই হ'ব। আৰু মই 500 গ্ৰামৰ বায়'ফিট মাল্টিপাৰ্পছ ভিটামিনটো খুৱাওঁ। তো আপোনালোকে কেতিয়াবা দেখুৱাই দিম। আৰু অমিতাটো মই হেৰিকৈ খুৱাম, ছাগলীজনীকে চাপৰ লগত মিক্সকৈ খুৱাম। আপোনালোকে চাই থাকক, এনেকৈ মানে কাটি খুৱাই দিম তাক। পোৱালি দিয়া মাকজনীক মই অমিতা এইকাৰণে খুৱাইছোঁ যাতে গাখীৰটো অকণমান বৃদ্ধি হয়, আৰু লগতে গাখীৰটো যিটো ফিহু থাকে সেই ফিহুটো অকণমান ঢিলা হয়, সোনকালে ওলাই আহে, সেইবাবে খুৱাইছোঁ। আৰু পোৱালি দিয়াৰ পিছত ফিহুটো খীৰাই দিব নালাগে, পোৱালিটোক খুৱাব পাৰিলে ভাল। কিছুমানে খীৰাই দিয়ে, সেইটো আপোনালোকে ভুল নকৰিব। ফিহুটোতে মেইন ভিটামিনটো থাকে, তো সেইটো খীৰাই কিছুমানে খাই দিয়ে। তো সেনেকৈ কৰিব নালাগে, পোৱালিকেইটাৰ বাবে ৰাখি থ'ব লাগে। আৰু অমিতাও লগতে মই চাপৰ দিছোঁ আৰু ঘাঁহ আনি দিছোঁ, আৰু কিবা চবা ফুলৰ পাত দিওঁ, সেইবিলাক দিব পাৰিলে ভাল। তো আপোনালোকে যদি পাৰে এনেকৈ দি দিব। আৰু লগতে মাল্টিপাৰ্পছ ভিটামিনটো মই ইউজ কৰোঁ। তো সেইটো আজি দেখুওৱা নহ'ল, বেলেগ দিনা ভিডিঅ'ত অন্য এটা ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। আৰু এতিয়া মই ঘাঁহ কাটি আনি ছাগলীজনীক দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানে, আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম। জয় আই অসম।